আজি ভাতৰ লগত এডিশ্যনেল ডিছ হিচাপে আলুগুটি আৰু চাটুৰ এটা মিশ্ৰণ খাবলৈ মন গ'ল। আলু আৰু চাটুৰ মিশ্ৰণটোৰ লগত পিঁয়াজ মিহি মিহিকৈ কুটি ল'লোঁ। এই ডিছটো মই ৰাজস্থানৰ কোনোবা এখন হোটেলত খোৱা মনত আছে, হয়তো সেইমতে নহ'বও পাৰে। লগত পকা তেল আৰু মেথিগুটি মিলাই ল'লোঁ। মই কামটো সম্পূৰ্ণ কৰিব নোৱাৰাত মায়েও তাত লাগি ভাগি দিলে আৰু এইদৰে সুন্দৰকৈ দুয়োটা উপকৰণ মিলাই প্ৰস্তুত হোৱা এডিশ্যনেল ডিছটো দেখি মোৰ লোভৰ পানী পৰি গৈছিল। দুটামান সৰু সৰু টোপলি কৰি কাঁহীৰ কাষত দি আলু, চাটু, পিঁয়াজ, পকা তেল আৰু মেথিগুটিৰ মিশ্ৰণটো আজি